সৰ্বত্ৰে উন্নয়নৰ ঢাকঢোলৰ মাজত বোকাখাত সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তত ৰাইজৰ ক্ষোভ। নিৰ্বাচন আহিছে আৰু গৈছে, কিন্তু উন্নয়নৰ মুখ দেখা নাই কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ গাঁৱৰ ৰাইজে। ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে এখন ফলক মাৰি ফিটা কাটি ৰাস্তা নিৰ্মাণ হ'ব বুলি ঢাকঢোল বজালে, কিন্তু ইতিমধ্যে বাৰিষা সোমাল যদিও এচপৰা শিল, মাটি, বালি নপৰিল এই পথটোত। বৰ্তমান পঞ্চায়তৰ সভাপতিৰ নিজ ৱাৰ্ডৰ এই বোকাময় পথৰ দুৰৱস্থাৰ বাবে জিয়াটো ভুগিছে গাঁৱৰ ৰাইজে। অতি সোনকালে পথছোৱা নিৰ্মাণৰ অনুৰোধ জনালে গাঁওবাসীয়ে। ক'বলগীয়া একো নাই, এইটো বহুত চৰমৰ বিষয়। আজিৰ দিনত ২০ বছৰ কালে কুৰাবাহী ঠাইতে লাগি থকা পঞ্চায়ত তাত আজি এনেকুৱা জৰাজীৰ্ণ অৱস্থা, মানুহ চাইকেলখনত মাল কেইটামান লৈ ওলাই যাব নোৱাৰে, স্কুললৈ যাব নোৱাৰে, মাইকী মানুহৰ মেখেলা দাঙি খোজ কাঢ়িবলগীয়া হৈছে। এতিয়া দিনত জানো এনেকুৱা পৰিস্থিতি ৰাস্তাত কুৰাবাহীত থাকে? কাৰণ যেতিয়া নেকি আপোনাৰ অতুল বৰা সমষ্টিয়ে আপোনাৰ গোলাঘাটৰ কাৰণেহে চিন্তা কৰিব, কুৰাবাহী পঞ্চায়তৰ কাৰণে চিন্তা নকৰেতো। আজি ক'ৰবাত মিচিং মৰিছে, তালৈ যাব, পাৰ্টি খাব, স্পেচিয়েল খানা খাব, স্পেচিয়েলকৈ অৰিহণা আগবঢ়াব। আমাৰ কুৰাবাহী সমষ্টিত কাক দিছে? আজি সুৰেণ দাসৰ বাপেক মৰিল, অতুল বৰা তালৈহে গৈছে, আমাৰ ইয়ালৈ নাহে নহয়। ৰাস্তা পদূলি চাবলৈ নাহে, সকামলৈহে যাব তেওঁ। ইলেকশ্যনৰ আগতো আমি অতুল বৰাক নেদেখিলোঁ। নেতা কিছুমানে আহি কথা ক'লে, বছ ৰাস্তাটো হ'ব, আপোনালোকে আধা কিলা স্থাপন কৰিলে, নাৰিকল ভাঙিলোঁ, কাম সিমানেই। ৰাস্তা থাকি গ'ল আৰু ৰাস্তা নহয় আৰু। এইটো মই ক'ব পাৰোঁ যে কুৰাবাহী পঞ্চায়তৰ কাষৰ এটা ৰাস্তা আকৌ যে হ'ব, এইটো সপোনৰ কথা। এইটো কোনো কাৰণতে হ'ব নোৱাৰে, কাৰণ পাই আহিলোঁ, আজি ২৫ বছৰ কালে পাই আহিলোঁ আমি। আৰু এতিয়া আশা কৰিব পাৰি নেকি যে পঞ্চায়তৰ কাষৰ এটা ৰাস্তা পকীকৰণ হ'ব, ধুনীয়া হ'ব? সেইটো আমি ভাবিব নোৱাৰোঁ, নহয়। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।